নমস্কাৰ আপোনালোকে চাই আছে B24 আসাম আৰু B24 আসাম এই মুহূৰ্তৰ আছতীয়া সাক্ষাৎকাৰ মই ইমদাদুৰ মোৰ লগত আছে সংখ্যালঘু জনদৰদী নেতা সংখ্যালঘু প্ৰাণকৰ্তা আৰু জনীয় সমষ্টি দুবাৰকৈ বিধায়ক হোৱা মোৰ লগত আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম। আচলতে বিধানসভাত আমি দেখিবলৈ পাওঁ সংখ্যালঘুৰ কাৰণে জনকণ্ঠ হিচাপে থিয় দিয়ে তেনেকুৱা বিধায়কৰ ওচৰত আছো। সমাগত বিধানসভা নিৰ্বাচন আৰু সমাগত বিধানসভা নিৰ্বাচন যেহেতু জনী আৰু বাগবৰ সমষ্টি দুটা সমষ্টি মিলি একলগ হৈছে এবাৰ মন্দিয়া সমষ্টি আৰু মন্দিয়া সমষ্টিত দেখিবলৈ পোৱা গৈছে বিভিন্ন দলে ৰণকৌশল সৃষ্টি কৰিছে। এইবাৰ জনীয় সমষ্টিৰ বৰ্তমানৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে এইবাৰ জনসাধাৰণৰ মাজত কেনেকৈ যাব এই সম্পৰ্কে আৰু কিছু দলীয় কথা পাতিবলৈ মই চেষ্টা কৰিম। প্ৰথমতে ডক্টৰ হাফিজ ৰফিকুল ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো। থেংক ইউ। যেহেতু সমাগত বিধানসভা নিৰ্বাচন আৰু দুটা সমষ্টি মিলি এটা সমষ্টি হৈছে, এই ৰাইজৰ মাজত আপুনি কেনেকৈ সোমাইছে এইবাৰ? হয়, এতিয়া আমি মন্দিয়া সমষ্টিৰ ভোটাৰ, মই নিজেও মন্দিয়া, মই বৰ্তমান জনীয়াৰ বিধায়ক। তো জনীয়া সমষ্টিৰ মেজৰ এটা অংশ, বাগবৰৰ ডাঙৰ এটা অংশ আৰু বৰপেটা সদৰ সমষ্টিৰ এটা অংশ, এই গোটেইখিনি লৈ এতিয়া মন্দিয়া সমষ্টি হৈছে আৰু 26ত মন্দিয়া সমষ্টি হিচাপে নিৰ্বাচন হ'ব আৰু নিৰ্বাচনত দলে মোক কেণ্ডিডেট দিলে মই অৱতীৰ্ণ হ'ম। জনগণৰ ওচৰত গৈ আছোঁ। সমষ্টি ডাঙৰ হৈছে যথেষ্ট। ভোটাৰ লিষ্ট যোৱাকালি যিটো ফাইনেল ভোটাৰ লিষ্ট ওলাইছে আপোনাৰ 2,81,000 ভোট হৈছে আমাৰ সমষ্টিত। গতিকে ডাঙৰ এটা সমষ্টি, ভৌগোলিকভাৱেও বহুত ডাঙৰ। সমষ্টিৰ মাজেদি বেকী নদী, আই, মানা, ব্ৰহ্মপুত্ৰ, ভেলেঙি, চাউলখোৱা এই নদীবিলাক বৈ গৈছে। গতিকে ডাঙৰ এটা সমষ্টি। জনগণৰ ওচৰত গৈ আছোঁ। প্ৰত্যেক গাঁও পঞ্চায়ত ইতিমধ্যে মই গৈছোঁ, কেইবাবাৰো গৈছোঁ, এতিয়াও গৈ আছোঁ, যাব লাগিব আৰু জনগণৰ আশীৰ্বাদ বিচাৰি আছোঁ, জনগণৰ পৰামৰ্শ লৈ আছোঁ, সহযোগিতা বিচাৰিছোঁ। বিগত দিনবোৰত যেনেকুৱা জনীয়াবাসীয়ে মোক দুবাৰ পূৰ্ণ কাৰ্যকাল, এবাৰ অৰ্ধ কাৰ্যকাল বাই ইলেকশ্যনত 3বাৰ মই বিধায়ক হৈছোঁ। জনীয়াৰ জনগণে মোক আশীৰ্বাদ দিছে, সহযোগ কৰিছে, ভোট দিছে। ঠিক তদ্ৰূপ মই এইবেলিও যিটো মন্দিয়া সমষ্টিৰ ভোটাৰৰ ওচৰত গৈ আশীৰ্বাদ বিচাৰিছোঁ, পৰামৰ্শ বিচাৰিছোঁ, সহযোগিতা বিচাৰিছোঁ আৰু যথেষ্ট সহযোগিতা পাই আছোঁ। মই যথেষ্ট ৰেছপন্স পাই আছোঁ আৰু মই আশাবাদী নিশ্চিতভাৱে বিগত দিনবোৰৰ দৰে এইবেলিও ভাল হ'ব। কিছুমান লিডাৰে ইতিমধ্যে কৈ আছে যে দেখা গৈছে তেওঁলোকে হয়তো এই সমষ্টিৰ বিষয়ে তেওঁলোকে জনা নাছিল, কিন্তু এইবাৰ যিহেতু সমষ্টি একলগ হোৱাৰ কাৰণে আপোনাক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি আছো বা সমষ্টিৰ বিষয়ে বোলে আপোনাৰ কোনো কাম হোৱা নাই উন্নতিমূলক, এনেকুৱা এটা উত্থাপন কৰিছে, কি ক'ব? চাওক, বিৰোধীয়ে ক'বই, বিৰোধী হয়তো মোৰ যিসকল প্ৰতিদ্বন্দ্বী হ'ব সেইসকলে যদি ভাবিছে মিথ্যাৰ আশ্ৰয় লৈ ৰাজনীতি কৰিব, মই ভাবোঁ ভাল নহ'ব। মই সহজ সৰলভাৱে ৰাজনীতি কৰোঁ। মই এজন শিক্ষক আছিলোঁ, বেচিকেলি মই নৱজ্যোতি মহাবিদ্যালয়ত পঢ়াইছোঁ। মই গুৱাহাটী বিশ্ববিদ্যালয়তো 2 বছৰ পঢ়াইছোঁ আৰু মোৰ দেউতাও এজন শিক্ষক আছিল, মই নিজৰ শিক্ষকতা কৰিছোঁ আৰু জনগণৰ লগত থাকি ভাল পাওঁ। সহজ সৰলভাৱে মোৰ উঠা বহা। গতিকে মই মিথ্যাৰ আশ্ৰয় লৈ কোনো ৰাজনীতি নকৰোঁ। ডেভেলপমেণ্টৰ কাম মই কিমানখিনি কৰিছোঁ জনগণৰ সন্মুখত আছে। গতিকে মোৰ জনীয়াবাসী সেইখিনি কথা জানে। গতিকে কোনোবা মই বনোৱা ৰাস্তাৰ ওপৰত থিয় হৈ যদি কয় ৰাস্তা বনোৱা নাই, তেতিয়াতো সেইটো পাব্লিকে তাৰ ৰিপ্লাই দি দিব। আমাৰ সমষ্টিৰ স্কুলবিলাকত চাব আপুনি, বিল্ডিং হৈছে, কোনোবা স্কুলত যদি 7 কোটি টকাৰ বিল্ডিং হৈছে, কোনোবা স্কুলত 1 কোটি টকাৰ হৈছে, 60 লাখ টকাৰ হৈছে, 90 লাখ টকাৰ হৈছে। হাই স্কুলবিলাক, LP ME স্কুলবিলাকত স্কুল বিল্ডিং যথেষ্ট পৰিমাণে মোৰ কাৰ্যকালত হৈছে। কোটি কোটি টকাৰ স্কুল বিল্ডিং হৈছে। অংগনবাদী মডেল চেণ্টাৰ বহুকেইখন হৈছে, অন্য সমষ্টিতকৈ 2-4খন বেছি হৈছে। হেল্থ সাব চেণ্টাৰ হৈছে, PSC আমাৰ আছে, চিভিল হস্পিটেল মোৰ কাৰ্যকালত হৈছে কলগাছিয়া। এই ৰাস্তা, বিভিন্ন ৰাস্তা হৈছে। হয়, এতিয়াও আৰু বাকী আছে, বহু কৰিব লগা আছে। মই নকওঁ যে চব মই শেষ কৰিছোঁ। এতিয়াও শিক্ষাখণ্ডতো কৰিব লাগিব, স্বাস্থ্যখণ্ডতো কৰিব লাগিব, ৰোড কমিউনিকেশ্যন কৰিব লাগিব, ব্ৰিজ হ'ব লাগিব, নদী প্ৰটেকশ্যন হ'ব লাগিব, এইবিলাক হ'ব লাগিব। হৈছে, কিছু হৈছে, যথেষ্ট হৈছে, আৰু লাগিব। নদীৰ ৱাৰ্ল্ড বেংকৰ কাম চলি আছে আমাৰ, আপোনালোকে জানে। বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে মোৰ জনীয়া সমষ্টিৰ অংগ গৈছোঁ। ডাউকমাৰীত কাম হৈছে, আমগুৰি কাম হৈছে, চোৱাপুৰত কাম হৈছে, বলাইপাতাৰ হৈছে, মোৱামাৰী, বেচিমাৰী, বৰডাঙ্গা, আপোনাৰ চলচলীয়া, এইখিনি মোৰ জনীয়া সমষ্টিতে হৈছে কাম। মথনগুৰিৰ পৰা আৰম্ভ হৈছিল। ছেকেণ্ড ফেজতো কাম আৰম্ভ হ'ব গৰাখহনীয়াত। এবাৰ চোৱাপুৰৰ পৰা একেবাৰে মইনবুৰীলৈকে, কালামপুৰ, চান্দপুৰ, ৰচুলপুৰ, জাউৰিমাৰী, চিকনি, টাকাকাটা, এইবিলাক অঞ্চল গৈ গৈ মইনবুৰী, তাৰাকান্দি পাব। ঠিক ৰাস্তা ঘাট, স্কুল, কলেজ, হস্পিটেল, নদী গৰাখহনীয়া প্ৰতিৰোধ কাম যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, চৰকাৰৰ পৰা আজৰি আনি কৰিছোঁ কিছু, আৰু কৰিব লগা আছে। যিখিনি বাকী আছে জনগণে আশীৰ্বাদ দিলে অনাগত দিনত কৰিম। যে এইবাৰ আপোনাৰ সমষ্টিত কাৰ লগত কণ্টেষ্ট হ'ব? ইডিএফ না কি কংগ্ৰেছ না ৰাইজৰ দল? এতিয়াতো নিৰ্বাচন আৰম্ভই হোৱা নাই, কোনো দলে কেণ্ডিডেটে ঘোষণা কৰা নাই। এতিয়া কোন কোন কেণ্ডিডেট হয়, কোন দলে কেনেকে প্ৰচাৰ চলায়, কোন দলে কেনেকে প্ৰস্তুতি লয়,
সেই হিচাপে ক'ব পৰা যাব। মই ভাবো এতিয়া বিফৰ টাইম হ'ব কৈ দিয়াটো উচিত নহ'ব। ইলেকশ্যন মানে ফুল সুইংছত লাগিব দিয়ক, তাৰপিছত জনাম আপোনালোক। কাৰণ তথাপি এটা আইডিয়া প্ৰতিদ্বন্দ্বিতাটো হয়, আপোনালোকে জানে নিৰ্বাচন বুলিলেই প্ৰতিদ্বন্দ্বিতা। মই এনেকে নকওঁ যে কোনো প্ৰতিদ্বন্দ্বী নাই, তেনেকে নকওঁ। প্ৰতিদ্বন্দ্বিতাৰ মাজেৰে 3বাৰ বিধায়ক হৈছো, গতিকে সন্মুখত নিশ্চিতভাৱে থাকিব। তো আমাৰ সমষ্টিটো মূলতে কংগ্ৰেছ আৰু UDF লগত মই বিগত দিন যুঁজিছো। কংগ্ৰেছ আৰু UDF লগতে যুঁজ হয়, যুঁজ হৈ মই জিকিছো। গতিকে যুঁজি জিকিছো। এইবেলিও অন্যান্য দল আহিব, শুনি আছো ৰাইজৰ দলে নিৰ্বাচন খেলিব। AGP BJPৰ পৰাও কেণ্ডিডেট থাকিব, CPMৰ থাকিব পাৰে, কংগ্ৰেছৰ থাকিব, বিভিন্ন দলৰ কেণ্ডিডেট থাকিব। এতিয়া সময়মতে কৈ দিম আৰু কোন সন্মুখত প্ৰতিদ্বন্দ্বী হ'ব। যেহেতু দলৰ আপোনাৰ সাংগঠনিক সম্পাদক, কিন্তু দেখা গৈছে কংগ্ৰেছৰ হৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰ, কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকাৰী সভাপতি, তেওঁ সদায় কৈ থাকে মিটিং চিটিঙে দেখিবলৈ পাওঁ আমি যে UDF এইবাৰ এটা চিটো দখল কৰিব নোৱাৰিব। এই ক্ষেত্ৰত কি ক'ব? এইটো মই ভাবো তেখেতৰ হতাশাৰ বহিঃপ্ৰকাশ। মোৰ এনেকুৱা লাগিছে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া বহুত ভয় খাইছে মীনাক্ষী ডাঙৰীয়ানীক। মীনাক্ষী বাই বহুত পৰিশ্ৰম কৰি আছে। আৰু সৰু বেতবাৰী সমষ্টিত আমি চাৰিওফালে, মই নিজেও যাওঁ, মোৰ সমষ্টিৰ এটা অংশ বেতবাৰীত গৈছে, তাতে মোৰ অৰ্কাৰ কৰ্মী বা তাৰে মানুহ লগ পাই থাকো। মোৰ এতিয়াও যিহেতু জনীয়া সমষ্টি, এইটো ৰূপসী মানে আপোনাৰ আমাৰ ৰূপসী মৌজাৰ ডাঙৰ এটা অংশ বেতবাৰীত গৈছে। সেই মানুহখিনিও মীনাক্ষীৰ ফালে গৈছে আৰু সমষ্টিটো মীনাক্ষীময় হৈছে। এইটো লৈ জাকিৰ হুছেইন চিকদাৰ অলপ শংকিত হৈছে, ভয় খাইছে, যাৰ কাৰণে তেখেতে কৈ আছে যে UDF এখনো আসন নাপায়। তেখেতেও ভালদৰে জানে যে UDF 20-25খন আসন পাব ইনশাল্লাহ, কিন্তু জাকিৰ হুছেইন চিকদাৰে এইটো কৈ আছে আৰু ক'ব দিয়ক। আপোনাক যেহেতু দলৰ যেহেতু আপনি এজন কাৰ্যকৰ্তা বা হয়তো দলৰ ভাল পোর্টফোলিওত আছে, এবার মন্দিয়া সমষ্টি যেহেতু ডাঙৰ সমষ্টি, এই সমষ্টিত আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আপোনাৰ নজৰত কি আছে? চাওক, মন্দিয়া সমষ্টিৰ সৰ্বপ্ৰথম মানে ডাঙৰ সমস্যা হ'ল গৰাখহনীয়া সমস্যা, আৰু গৰাখহনীয়াৰ উদ্বাস্তু মানুহৰ সংস্থাপনৰ সমস্যা। ব্ৰহ্মপুত্ৰ নদী, বেকী নদী আৰু অন্যান্য আই, মানা, ভেলেঙি, চাউলখোৱা, এই নদীবিলাকৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া প্ৰতিৰোধটো মই ভাবো সকলোতকৈ ডাঙৰ মানে কাম। এইটোত বেছি ইম্পৰ্টেণ্ট। আৰু বহুত কাম আছে, এইটোতো কৰিব লাগিব, চলিও আছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম। আৰু ব্ৰহ্মপুত্ৰৰ পৰা মানুহক পৰিত্ৰাণ দিব পৰা যায়, বেকীত কাম কৰিব লগা বাকী কামখিনি কেনেকে কৰিব পৰা যায়, বা অন্যান্য আই, মানাছ, ভেলেঙি, চাউলখোৱা, এই নদীবিলাকে যে গৰা খহাই আছে, তাৰ প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা লোৱা, চৰকাৰক বাধ্য কৰোৱা, এইটো সকলোতকৈ ডাঙৰ কাম। দ্বিতীয়তে আপোনাৰ ল্যান্ড এলটমেণ্ট। এতিয়া যিটো মন্দিয়া সমষ্টি হৈছে, মোৰ জনীয়া পাৰ্টততো কম আছে কেইখনমান গাঁও আছে, কিন্তু যিটো বাগবৰৰ পাৰ্ট আহিছে তাতে বহুত NC ভিলেজ আছে, আৰু এতিয়াও মাটিৰ পাট্টা নাই। এলটেড মাটি এলট দিছিল সেই ফখৰুদ্দিন চাহাবৰ পিৰিয়ড, আজিৰ পৰা 60-70 বছৰ আগত মাটি এলট দিছে, এতিয়ালৈকে পাট্টা দিয়া নাই। আৰু কংগ্ৰেছে এইবিলাক কৰি থৈ গৈছে। কংগ্ৰেছে তৰুণ গগৈ 15 বছৰ কাৰ্যকাল টাইম পাইছে, কংগ্ৰেছে বহুতবাৰ টাইম পাইছে। এই এলটেড মাটিখিনি মানুহক পাট্টা দি গ'লে আজি হেমন্ত বিশ্ব বুলডোজাৰ চলোৱাৰ ভয় দেখাব নোৱাৰিলেহেঁতেন। এইটো এটা ডাঙৰ সমস্যা, এইটো গোটেই অসমৰ সমস্যা আৰু বৰপেটা জিলাৰো সমস্যা। চৰ-চাপৰিৰ মাটিৰ পাট্টা নাই, আৰু বিশেষভাৱে মন্দিয়া সমষ্টিৰ এতিয়াও বহুত গাঁও আছে এলটেড। এই মানুহখিনিৰ মাটিৰ পাট্টাৰ ব্যৱস্থা কৰা, এইটো ডাঙৰ এটা কাম, এইটো আছে। ইয়াৰ পিছত আপুনি শিক্ষাখণ্ড, স্বাস্থ্যখণ্ড, শিক্ষাখণ্ড তেতিয়াও বহুত কৰিব লগা আছে। মোৰ জনীয়া সমষ্টিত ডিগ্ৰী চায়েন্স কলেজ আছে, কিন্তু মন্দিয়াৰ যিটো বাগবৰৰ পৰা ওলাইছে তাতে বাগবৰ সমষ্টিতে ডিগ্ৰী চায়েন্স কলেজ নাই। গতিকে সেইটো পাৰ্টত এটা ডিগ্ৰী চায়েন্স কলেজৰ অত্যন্ত দৰকাৰ বুলি মই ভাবো। এতিয়া বহুত গাঁও পঞ্চায়ত আছে, 2টা 3টা 4টা 5টা গাঁও পঞ্চায়ত, এখন হায়াৰ ছেকেণ্ডাৰী স্কুল নাই। এইটো নতুন মোৰ মন্দিয়াত এনেকুৱা সমস্যা হৈছে, বাগবৰৰ পাৰ্টত বিশেষভাৱে। যিটো চতলা গাঁও পঞ্চায়ত সোমাইছে মন্দিয়া সমষ্টিত, চতলা গাঁও পঞ্চায়ত চতলা ZPC এৰিয়া, চতলা ZPCটো আপোনাৰ বাগবৰ সমষ্টিত আছিল। 5খন গাঁও পঞ্চায়ত লৈ এটা ZPC, মাত্ৰ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আছে, ময়নবুৰী। জয়পুৰ, তাৰাকান্দি, চতলা, উজিৰৰ ওচৰত হায়াৰ ছেকেণ্ডাৰী স্কুল নাই। ইয়াতে আপোনাৰ 2টা 3টা হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ আৰু প্ৰয়োজন। আৰু এনেকুৱা বহুত মানে শিক্ষাখণ্ডত সমস্যা আছে, স্বাস্থ্যখণ্ডতো সমস্যা আছে। আমাৰ PSC, CSC, মডেল হস্পিটেল, চিভিল হস্পিটেল এইবিলাক আছে, সাব চেণ্টাৰ আছে, কিন্তু এতিয়াও কিছুমান পকেটত দৰকাৰ আছে, সেইখিনিও কৰিব লাগিব। আৰু গৈ ৰাস্তা, ৰোড কমিউনিকেশ্যন, ৰাস্তা বহুতখিনি হ'ল। আৰু প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ আণ্ডাৰত ফেজ 4ত বহুত ৰাস্তা, শতাধিক ৰাস্তা চেংচন হৈ আছে কলগাছি আৰু মন্দিয়া ব্লকত। অনাগত 5 বছৰত সেই ৰাস্তাখিনি হ'ব। এইটো 2-1 মাহ পিছতে এইখিনি টেণ্ডাৰ প্ৰচেছ আৰম্ভ হৈ যাব, গৈ 4-5 বছৰ এই কাম চলিব। সেইখিনি হৈ গ'লে 1.5-200 ৰাস্তা হৈ যাব। তাৰপিছত বাকী থকা ৰাস্তাখিনি কৰিব লাগিব। নদী প্ৰটেকশ্যন কৈছোৱে মই,
নদীমা মানুহৰ সংস্থাপন, কৃষকসকলৰ কাৰণে কৃষকৰ বহুত সমস্যা, তেখেতসকলে সামগ্ৰীৰ উচিত মূল্য নাপায়, সেইবিলাক লৈ বহুত মাত মাতিছো, অনাগত দিনতো মাত মাতিম, চেষ্টা কৰিম। স্যাৰ শিক্ষিত যুৱক যুৱতী, নিবনুৱা সমস্যা গোটেই অসমত, অকল মোৰ সমষ্টিত নহয়, চৰকাৰৰ ভুল পলিচি, এইসকল স্কিল্ড নহয়, এইসকলৰ সংস্থাপনৰ কোনো চিন্তা নাই চৰকাৰৰ, এইবিলাক বিধানসভাত মাতিম। কিন্তু দেখা গ'ল স্যাৰ যোৱা নিৰ্বাচনসমূহত ইউডিএফৰ লগত কংগ্ৰেছৰ মিত্ৰতা কৰিছে, কিন্তু এইবাৰ মিত্ৰতা হোৱা নাই বা নকৰিলে। কিন্তু এইবাৰ তেওঁলোকে কিন্তু কৈ আছে যে তেওঁলোকৰ লগত মিত্ৰতা নকৰে, এইকাৰণে তেওঁলোকে আচলতে বিজেপিৰ হৈ কাম কৰে। এই ক্ষেত্ৰত কি এষ্টিমেট? চাওক, এইটোতো কংগ্ৰেছৰ এটা মানে ঘোকাত ইলজাম আমাৰ ওপৰত। যদি আমি বিজেপিৰ হৈ কাম কৰো, যোৱা বছৰ আমাৰ লগত কি হৈছিল? যদি ইউডিএফ বিজেপিৰ হৈ কাম কৰে, যোৱা বছৰ আমাৰ হাতে ভৰি ধৰি আমাৰ লগত মিলি আমি বহুকেইখন বিজেপিৰ হাতৰ আসন আমি কাঢ়ি কংগ্ৰেছক দিয়ালো। যিটো বিলাসীপাৰা চিট বিজেপিৰ দখলত আছিল, বৰপেটা সদৰ বিজেপিৰ দখলত আছিল, দুধনৈ বিজেপিৰ দখলত আছিল, মংগলদৈ বিজেপিৰ দখলত আছিল, ৰহা বিজেপিৰ দখলত আছিল, বটদ্ৰৱা বিজেপিৰ দখলত আছিল। এই আসনবিলাক গোলকগঞ্জ বিজেপিৰ দখলত আছিল, বৰক্ষেত্ৰী বিজেপিৰ দখলত আছিল। এই গোটেইখিনি ইউডিএফ আৰু কংগ্ৰেছ মিলি কংগ্ৰেছৰ কেণ্ডিডেটক আমাৰ ভোটখিনি দি দিলে, গোটেইখিনি কংগ্ৰেছে আমি জিকিলো। দেখ দেখ কৰি বিজেপিক আমি লছ কৰি দিলো, ক্ষতি কৰি দিলো। তাৰ পিছতো কয় বিজেপিৰ লগত আমাৰ সম্পৰ্ক। বিজেপিৰ লগত সম্পৰ্ক থাকিলে আমাৰ লগত কিয় মিলিছিলা? বিজেপিৰ লগত সম্পৰ্ক থাকিলে আমাৰ ভোট লৈ ৰাজ্যসভাত কিয় গলা? আমাৰ ভোট লৈ ৰাণী নৰ, মই নিজে ভোট দিছো, ৰাজ্যসভাত গৈছে। অজিত ভি মোৰ ভোট লৈ ৰাজ্যসভাত গৈছে। মোৰ ভোট লৈ আমি ৰাষ্ট্ৰপতি ইলেকশ্যন প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া, প্ৰতিভা দেৱী সিং পাটেল, এইসকলক মই নিজে ভোট দিছো, আমাৰ দলে ভোট দিছে। গতিকে তেতিয়া আমি বিজেপিৰ এজেণ্ট নাথাকো। আৰু যেতিয়া মানে কাম শেষ হৈ যায়, তেতিয়া আমাৰ ওপৰত মিছাই ব্লেম। চাব, কংগ্ৰেছৰ ডাঙৰ ডাঙৰ আজি ইউডিএফক তেখেতসকলে বিজেপিৰ লগত সম্পৰ্ক থকা বুলি কয়। হেমন্ত বিশ্বৰ পৰা আৰম্ভ কৰি জয়ন্ত মল্ল, পীযুষ হাজৰিকা, তেখেতসকলৰ অজন্তা নেওগৰ পৰা আৰম্ভ কৰি যিবিলাক ডাঙৰ ডাঙৰ বিজেপিৰ আজিৰ দিনৰ নেতা, গোটেইখিনিতো কংগ্ৰেছৰ পৰা যোৱা। আমাক কয় বিজেপিৰ লগত সম্পৰ্ক, আৰু কংগ্ৰেছে গোটেইখিনি বিজেপিত গুচি যায়। কংগ্ৰেছৰ এমএলএ যায়, কংগ্ৰেছৰ নেতাই যায়, আৰু কংগ্ৰেছৰ যিখিনি এতিয়া আছে এইখিনিতো আধাতকৈ বেছি হেমন্তৰ লগত সম্পৰ্ক। গতিকে এই খামাখা ব্লেম দি লাভ নাই, জনগণে বুজি পায়। এটা লাষ্ট দুটামান কোশ্চিন সুধিম চৰ্ট। যিহেতু মই এজন চিজেনগ্ৰাম সমষ্টিৰ ভোটাৰ, এবাৰ যিহেতু আপুনি দলৰ এজন কাৰ্যকৰ্তা, চিজেনগ্ৰাম সমষ্টিত কেনেদৰে পাৰ্থক্য প্ৰকাশ কৰিব? চিজনগ্ৰাম সমষ্টিটো আমাৰ ভাল হৈ আছে। আমাৰ চিজনগ্ৰাম মানে বঙাইগাঁও জিলা ব্লক বিলাকৰ কমিটি, পঞ্চায়ত কমিটি, বুথ লেভেললৈকে তেখেতসকলে কাম কৰি আছে। আৰু ময়ো কেতিয়াবা কেতিয়াবা যাওঁ, মাজে মাজে চিজনগ্ৰাম সমষ্টিৰ কিছুমান মিটিঙত মোক মাতে। মই যিখিনি খা খবৰ লৈ আছো আৰু মই নিজে যিখিনি পাই আছো, নিশ্চিতভাৱে ইনশাল্লাহ এইবাৰ চিজনগ্ৰাম ইউডিএফে দখল কৰিব। আগতো দক্ষিণ অভয়পুৰী ইউডিএফৰ দখলত আছিল, এইবাৰো আঞ্চলিকৰ বহুকেইজন সদস্যা চিজনগ্ৰাম সমষ্টিত ইউডিএফে আমি জিকিছো। কংগ্ৰেছতকৈ বেছি আঞ্চলিক সদস্যা ইউডিএফে আজিৰ দিনতো চিজনগ্ৰামত জিকিছে। গতিকে চিজনগ্ৰাম ভাল পজিশ্যন হৈ আছে, বহুকেইজন শক্তিশালী দাবীদাৰো আছে। মই ভাবো তেখেতসকলৰ মাজৰ পৰা কোনোবা এজন প্ৰতিদ্বন্দ্বী কৰিলে সবেই মিলিজুলি পৰিশ্ৰম কৰিব বুলি কৈছে, আৰু আমি নিশ্চিতভাৱে চিজনগ্ৰামত পাম, আসনখন আমি ইউডিএফে পাম। আমচুৰ প্ৰাক্তন সভাপতি ৰেজাবুল কৰিম চৰকাৰে কংগ্ৰেছত জইন কৰাৰ ৭২ বাৰৰ পিছতে ওলাই আহিল, কিন্তু এইবাৰ আমি ছচিয়েল মিডিয়াত দেখি আছো ইউডিএফত জইন কৰিব। এই সন্দৰ্ভে কি কোৱা? একচুৱেলি ৰেজাউল কৰিমৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই, এনে মোৰ লগতো কোনো তেনেকুৱা ধৰণৰ যোগাযোগ হোৱা নাই। আৰু ছচিয়েল মিডিয়াৰ কথাটো গোটেইখিনি অথেন্টিক বুলি আমি ধৰি ল'ব নোৱাৰো। এতিয়া মই নাজানো তেখেতে যদি দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ কাৰোবাৰ লগত যোগাযোগ কৰিছে, মোৰ নলেজত নাই। মোৰ লগত এটলিষ্ট তেখেতৰ যোগাযোগ নাই। যিয়ে নহওক, এই মন্দিয়া সমষ্টিত এইবাৰ ৰাইজে আপোনাক আকৌ আদৰি ল'বনে? মই নিশ্চিতভাৱে আশাবাদী। মন্দিয়াবাসীৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছো, দোৱা বিচাৰিছো, সহযোগিতা বিচাৰিছো। মই জনিয়াৰ বিধায়ক আছিলো, আৰু এতিয়া যিহেতু মন্দিয়া সমষ্টি হ'ল আমাৰ, আৰু ২৬ত নিৰ্বাচন মন্দিয়া হিচাপে খেলিব লাগিব। বিগত দিনবোৰত যেনেকুৱা জনিয়াবাসী মোক আশীৰ্বাদ দিছে, সহযোগ কৰিছে, এইবেলি মন্দিয়াবাসীৰ ওচৰতো মই অনুৰোধ কৰিম। মই বিনম্ৰভাৱে তেখেতসকলৰ ওচৰত অনুৰোধ ৰাখিম যে আপোনালোকে মোক আশীৰ্বাদ দিয়ক, আপোনালোকে মোক সহযোগ কৰক। মোক প্ৰতিনিধি বনালে জাতিৰ কাৰণে বা সমষ্টিৰ ডেভেলপমেণ্টৰ কাৰণে যিমানখিনি মাতিব লাগে, কথা ক'ব লাগে, চেষ্টা কৰিব লাগে, সেইখিনি মই কৰাৰ কাৰণে নিশ্চিতভাৱে চেষ্টা কৰিম। বিধায়ক ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছো বহুখিনি সময় আমাক দিয়াৰ বাবে, আৰু যথেষ্ট ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো। দীৰ্ঘায়ু কামনা কৰিছো। আশা কৰিছো আকৌ আপুনি বিধায়ক হিচাপে নিৰ্বাচিত হওক, ৰাইজে আকোৱালি লওক। গতিকে মন্দিয়াবাসী ৰাইজে যথেষ্ট জ্ঞানী, যথেষ্ট শিক্ষিত। গতিকে মন্দিয়াবাসী ৰাইজে বিবেচনা কৰিব, ৰাইজৰ ভোট ৰাইজে দিব। গতিকে কোনগৰাকী প্ৰাৰ্থী আপোনালোকৰ মাজলৈ আহিলে, কোনগৰাকী প্ৰাৰ্থী যদি জিকে বিধানসভালৈ পঠাই দিয়ে, কোনগৰাকী প্ৰাৰ্থীৰ দ্বাৰা ৰাইজৰ উন্নতি হ'ব, সমষ্টিৰ উন্নতি হ'ব, তেনেকুৱা প্ৰাৰ্থী আপোনালোকে আকোৱালি ল'ব। গতিকে সেইসকল ভোটাৰ
নিৰ্বাচিত কৰিব ভোটাৰে সকলে। গতিকে আপোনালোকে ভালে থাকক, সকলোৱে ভালে থাকক। বিধায়ক ডাঙৰীয়া আপোনাৰ পৰা বিদায় লৈছো। চাই থাকক ভিডিঅ'টোৰ পৰা চাম। ধন্যবাদ।